যদি আপুনি তেজপুৰত বসবাস কৰে বা তেজপুৰক ভাল পায় বা তেজপুৰক কেতিয়াবা আহিছে চ' আপোনালোকে অৱগত যে তেজপুৰত এটা বজাৰ আছে যিটো বজাৰক চক বজাৰ বুলি কোৱা হয় আৰু সেইটো বজাৰত আজি ৰাতি 12টা বজাত ডাঙৰ এটা অগ্নিকাণ্ড লাগি চ' গোটেই দোকান পোহাৰ একদম মানে চাই হৈ গৈছে চ' আজি আপোনালোকক সেইটো দৃশ্য দেখাবলৈ ট্ৰাই কৰিম চ' ভিডিঅ'টো লাষ্টলৈকে চাব। হেল্ল' বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনোৱা হ'ল তেজপুৰ বাৰী চেনেলখনলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তেজপুৰত যিটো চক বজাৰ অগ্নিকাণ্ড হৈ বস্তুভূত হৈছে চ' ইমান ক্ষতিগ্ৰস্ত হৈছে আপোনালোকে দেখাবলৈ ট্ৰাই কৰিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' চাক পানী চ' ইয়াৰ পৰা আৰম্ভ কৰিছোঁ কি কি ধ্বংস হৈছে চাওক। শেট অৱস্থা নাইকিয়া হৈ গৈছে চক বজাৰৰ। এইটো চাওক ছাৰ, মিডিয়াৰ অলপ কিবা এটা এফালে সোমাব বিচাৰিছিলোঁ কিন্তু সোমাব দিয়া নাই পুলিচে। চ' আৰু এফালে গৈ আছোঁ, চাওঁ সোমাব দিয়ে নে নাই। চ' আৰু এটা ফালে আহিছোঁ, এইটো চাওক মানুহে ভৰপূৰ হৈ আছে। মানে চক বজাৰৰ ভিতৰত যিসমূহ দোকান পোহাৰ আছিল সকলো দোকান পুৰি চাৰখাৰ হৈ গৈছে, আপোনালোকে চাবই পাৰে। চক বজাৰত সোমোৱাৰ আগত দুজনমান দোকানীৰ মাক দেউতাকক লগ পাইছোঁ। চ' সেইসকলে কান্দি অৱস্থা নাইকিয়া হৈ গৈছে কাৰণ সিহঁতৰ ঘৰটো এই দোকানেৰে চলিছিল। জুই জ্বলি আছে, নিবাবৰ পূৰা মানুহে ভৰপূৰ হৈছে চাবৰ কাৰণে। অলপ পিছত চাগে চিল কৰি দিব পাৰে ইয়াত। এইফালে আছিল মাছৰ বজাৰ, কিন্তু মাছৰ বজাৰো শেষ। চক বজাৰৰ মানুহ এজনৰ পৰাই গম পাইছোঁ যে যেতিয়া এই জুই ভয়ংকৰ ৰূপ লৈছিল তেতিয়া তেজপুৰৰ অগ্নি নিৰ্বাপক বাহিনীয়ে কণ্ট্ৰল কৰিব পৰা নাছিল। তেতিয়া নগাঁৱৰ পৰা অগ্নি নিৰ্বাপক বাহিনী আৰু আহি একেলগে মিলি এই জুইক কণ্ট্ৰললৈ আনিছিল। যিহেতু আপোনাক গমেই পায় বজাৰত কাঁহ পিতলৰ দাম কেনেকুৱা। চ' ইয়াত দুটা দোকান আছিল কাঁহ পিতলৰ। চ' সেইসকল ব্যক্তিয়ে গম পোৱা নাছিল যে ৰাতি জুই লাগিছে চক বজাৰত। চ' সিহঁতেখিনি চাগে টোপনিত লালকাল আছিল। চ' ৰাতিপুৱা যেতিয়া গম পাইছে আহি চালে সিহঁতৰ দোকান গোটেই জ্বলি চাৰখাৰ হৈছে। এতিয়া আহি মানে যিমান পাৰে সিমান কালেক্ট কৰি আছে, যিবিলাক বাচিছে একোতো বাচাই নাই, একদম মানে জুই লাগি ক'লা হৈ গৈছে, কাঁহ পিতলো ক'লা হৈ গৈছে, আপোনালোকে চাবই পাৰে। চ' কিমান দুখ লগা দৃশ্য। আৰু যিসকল ব্যক্তিৰ দান পৰিছে, পুৰি চাৰখাৰ হৈছে, সেইসকলেহে অনুভৱ কৰিব পাৰিব। আমি যিমানেই চাওঁ, যিমানেই দুখ কৰোঁ, আমি অনুভৱ কৰিব নোৱাৰিম। যিসকল ব্যক্তিৰ মানে দোকান পোহাৰ পৰিছে সিহঁতেহে অনুভৱ কৰি আছে যে কি হেৰাইছে। একদম এইবিলাক পুৰা জুইৰ নিচিনা ঘপকৈ কৰবা হাতো নলগাব, ভৰি নিদিবা, জ্বলিব হাত। সেইটো বস্তু আছে যদি অলপ মানে চাই চিতি থাকিব লাগিব। পানী মাৰি ঠাণ্ডা কৰাৰ পিছতহে হাত লগাব পাৰিব। ওপৰ কৰি নিমি গৈছে, ভিতৰত নোমোৱা নাই নহয়, জ্বলি আছে নোহোৱা হ'ব। ইয়াত এটা জোতা দোকান আছিল। চ' ইয়াৰ পৰা মই ক'ব গ'লে জোতা লৈ গৈছিলোঁ কেইদিনমান আগত। চ' এতিয়া চাওক জোতাৰ দোকান কেনেকুৱা হৈছে। এইটো এটা গলি। চ' ক'ব গ'লে এই দোকানবিলাক লাখত বাচি গৈছে। আৰু এইফালে চাওক নাজানো কি হৈছে তেজপুৰৰ। 2-3 মাহ ধৰি বহুত মানে গম পায়েই যে কৰোণাৰে বহুত আক্ৰান্ত হৈ আছে মানুহে, তেজপুৰতো হৈ আছে। ইমান প্ৰভাৱ পৰা নাই ক'ভিডৰ কাৰণে, কিন্তু বেলেগ বেলেগ দুৰ্যোগেৰে বহুত প্ৰভাৱ পৰি আছে। আৰু কালি এটা দুৰ্যোগে বহুত প্ৰভাৱ পৰিব, ক'ব গ'লে পৰিব নহয়, পৰা হৈয়ে গৈছে। এতিয়া কিমান দিন লাগে সেইটো ঠিক হওঁতে ভগৱানে জানে। আৰু
কিয় কমাই আছে এতিয়া আপোনালোকক যি দুটা ক্লিপ দেখাম সেই দুটা ক্লিপছ মোৰ বন্ধু এজনৰ পৰা সংগ্ৰহ কৰিছোঁ। চ' যিহেতু ৰাতি যেতিয়া জুই লাগিছিল তেতিয়া ক'ব গ'লে বহুত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল, সেইটোৰ এটা দৃশ্য। আৰু এটা দৃশ্য হ'ল ৰাতিপুৱা যেতিয়া জুই জ্বলি আছিল চক বজাৰত, চ' ওপৰৰ ফালে কেনেকুৱা দেখা যায় সেইটোৰ এটা দৃশ্য। চ' বন্ধুসকল, আজিৰ দিনটো ক'ব গ'লে তেজপুৰবাসীয়ে কেতিয়াও নাপাহৰে, আৰু যিসকলৰ দোকান বহিছে বিশেষকৈ সেইসকলেতো জীৱনত নাপাহৰে। চ' য়াদগাৰ দিন হৈ থাকিব এইটো দিন। যিটো আপোনালোকে গমেই পায়, কেইদিনমান আগত ডাঙৰ এটা ভূমিকম্প জোকাৰি থৈ গৈছে তেজপুৰকে লৈ বিভিন্ন অঞ্চলত। চ' সেইটোৰ প্ৰভাৱো তেজপুৰ চক বজাৰত পৰিছে। বিভিন্ন দোকানৰ ৱাল ফাটি গৈছে। আপোনালোকে চাব পাৰে যিটো ৱাল ফাটিছে এইটো ভূমিকম্পৰ ফলতে ফাটিছে। আৰু কিছুমানৰ ধৰি লওক ইয়াত কাম কৰি আছিলে দোকানত, সেইবিলাকৰো এতিয়া কৰ্মসংস্থাপন নাইকিয়া হৈ গ'ল। যেনেকৈ আমাৰ কলেজৰে মোৰ লগৰ কেইজনমান ছাত্ৰ ইয়াত চক বজাৰত কাম কৰিছিলে দোকানত, সেইবিলাকৰো ইয়াত আৰু মানে কৰ্মসংস্থাপনটো নাইকিয়া হৈ গৈছে। এইটো এটা মানে মৰ্মাহত বিষয়। আৰু চ' আজিৰ ভিডিঅ'টো ক'ব লাগে দুখ লগা ভিডিঅ'ই। চ' আকৌ এখন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি এইটো ভিডিঅ' সমাপ্ত কৰিবলৈ লৈছোঁ। থেংক ইউ, টেক কেয়াৰ, জয় হিন্দ।